হেল্ল' বন্ধু বান্ধৱী, মই এই ভিডিঅ'টো বনোৱাৰ লগতে আপোনালোকক দুষাৰমান কথা ক'ব বিচাৰিছোঁ। ইয়াতে চোৱা, মই বাগানত এনি টাইম থাকোঁ আৰু বাগানৰ কামেই কৰি থাকোঁ এনি টাইম। মোৰ পাছফালে চোৱা, এইবিলাক গছ আছে, এইবিলাক গছ চাহপাতৰ এতিয়া মোতকৈ ওখ হৈ গৈছে। ইয়াতে আমি চাফা কৰি আছোঁ হাবি। দুটামান ইম্পৰ্টেণ্ট কথা কি ক'বলৈ আছে, মানে বাগানৰ বিষয়ে যদি আপোনাৰ যদি এটুকুৰা বাগান আছে বা এবিঘা দুবিঘা কিবা যদি বাগান আছে, বাগানত উৎপাদনটো বেছি হ'বলৈ কাৰণে কি কৰিব লাগিব বা আপুনি বাগানখন কেনেকৈ মানে আপডাল কৰিব, নিজে ঘৰতে কি ভিটামিন মাৰিব লাগিব, কি কোনটো সময়ত কি ঔষধ মাৰিব লাগিব, সেয়া যদি আপুনি যদি মোৰ ভিডিঅ' চাই যদি শিকিবলৈ মন আছে, তেতিয়াহ'লে মোক কমেণ্টত জনাব যে আপুনি মোক ঔষধৰ বিষয়ে কিছুমান কথা কওক বুলি আপুনি কমেণ্টটো কৰিব। তেতিয়া মই জানিম যে আপুনি বাগানৰ বিষয়ে কিবা এটা অভিজ্ঞতা আছে বা আপোনাৰ বাগানে এডোখৰ আছে, তেতিয়া মই বুজি পাম। আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ বাগান আছে, মই আপোনাক অলপ পাছত দেখাই আছোঁ। আৰু তাতে আমি কি ভিটামিন বা কি ঔষধ আমি ব্যৱহাৰ কৰিছোঁ সেইখিনি মই দেখাম। এতিয়া আমি এইডোখৰ অকণমান বেলেগ এডোখৰত আছোঁ, এইডোখৰ আমাৰ এই মালিকৰে বাগান, ইয়াতে মই কাম কৰোঁ। তেতিয়াহ'লে চাই থাকক। হেল্ল' বন্ধু, কামৰ সময়তে অকণমান ধেমালি কৰিছোঁ। আজিকালি অসমীয়া যিমান ইউটিউবাৰ আছে, ছ'চিয়েল মিডিয়াত যিমান কাম কৰে, গোটেইখিনি মানুহে কি কৰে, হিন্দীত ভিডিঅ' বনায়। আজি মই যিমানখিনি অসমীয়াত ভিডিঅ' বনাইছোঁ, মোৰ ভিডিঅ'বিলাক আচলতে মই অসমীয়াত যেতিয়া আপলোড কৰিছোঁ ভিডিঅ'বিলাক, মোৰ ভিডিঅ'বিলাক চাই পিনে কেনেকুৱা লাগে, কি কথা আপোনালোকে কমেণ্টত জনাব। যদি আপোনাৰ পুলি বাগানত যদি এনেকুৱা হাবি হৈছে, তেতিয়াহ'লে আপুনি কটাৰীখন লৈ পিনে আপুনি এনেদৰে পুলিটো উলিয়াব পাৰিব। এনেকৈ উলিয়াব, তেতিয়া আপোনাৰ বন মৰা যিটো ঔষধ সেইটো তেতিয়া কমকৈ খাব। আৰু পুলিটো উলিয়াই ল'লে ভাল। পুলিটো সৰু নহয় জানো, বন মৰা মাৰি দিলে তাতে মৰি যাবও পাৰে। সেইটো কাৰণে পুলিবিলাক এনেকৈ উলিয়াই ল'ব লাগে। তাৰপাছত আপুনি ঔষধটো মাৰি দিব মাজে মাজে, একদম ধুনীয়াকৈ ওলাব।